Hello everyone. জীৱনৰ বাটত যদি আগবাঢ়ি যাওঁতে বিভিন্ন ধৰণৰ বাধা বিপত্তি পাই আছে বা আপুনি আপোনাৰ জীৱনৰ লক্ষ্যত গৈ থাকোতে যদি বিভিন্ন ধৰণৰ সমস্যাই দেখা দিছে আৰু আপুনি যদি ভাবি আছে যে গিভ আপ কৰিম তেন্তে গিভ আপ কৰাৰ আগতে সেই সৰু কালত পঢ়া কাউৰীজনীৰ কাহিনীটোলৈ মনত পেলাবচোন। সেই কাউৰীজনীৰ কাহিনীটোত কি আছিল? কাউৰীজনীৰ যেতিয়া খুব পানী পিয়াহে ধৰিছিলে তাই ইফালে সিফালে চাই দেখিছিলে যে এটা কলহত পানী আছিলে। তাই লগে লগে সেই কলহটোলৈ এনেকৈ উৰাই মাৰি গৈ পেলাই যেতিয়া তাই দেখিলে যে কলহটোৰ দেখোন একেবাৰে তলিতহে পানী আছে। তাইতো তলিত পানী থাকিলে খাব নোৱাৰিব কাৰণ তাইৰ ঠোঁটটো হ'ল সৰু। গতিকে তাই চিন্তা কৰিলে। চিন্তা কৰি ভাবি থাকোঁতে তাই যেতিয়া ওচৰতে পৰি থকা এটা শিলগুটিৰ দম দেখা পালে, এই দমৰ পৰা এটাকৈ শিলগুটি এনেকৈ ঠোঁটেৰে ধৰি আনি কলহটোৰ ভিতৰত এনেকৈ সোমোৱাই দিলে। যেতিয়া তাই এই প্ৰক্ৰিয়াটো বাৰে বাৰে কৰিলে, বাৰে বাৰে শিলগুটি এটাকৈ আনি যেতিয়া এনেকৈ সোমোৱাই দিলে, লাহে লাহে কলহটোৰ তলত থকা পানীখিনি এনেকৈ ওপৰলৈ উঠি আহিলে। ওপৰলৈ উঠি অহাৰ পিছত তাই ধুনীয়াকৈ তাইৰ ঠোঁটটো তাত সোমোৱাই এনেকৈ পানী খাই উৰা মাৰি গুচি গ'ল। চ' এই কাউৰীজনীয়ে আমাক কি মেছেজ দি থৈ গ'ল? এইটোৱে মেছেজ দিলে যে জীৱনত যদি বিভিন্ন বাধা বিপত্তি বা সমস্যাই দেখা দিয়ে, মানুহ কেতিয়াও হতাশা হ'ব নালাগে, মনলৈ হতাশা আনিব নালাগে, মনোবল হেৰুৱাব নালাগে। সমস্যাটো কি ভালদৰে তাক অবজাৰ্ভ কৰি তাক কেনেকৈ সমাধান কৰিব পাৰি অলপ চিন্তা কৰিব লাগে। চিন্তা কৰিলে ইয়াৰ সমাধান নিশ্চয় ওলাব। গতিকে কাউৰীজনীও সেইটোকে কৰিছিলে, কিন্তু কাউৰীজনীয়ে গিভ আপ কৰা নাছিলে। তাই চেষ্টা চলাইছিলে, তাই বহুত চেষ্টা চলাইছিলে আৰু তাই সংঘৰ্ষ কৰি অৱশেষত লাষ্টত তাই নিজৰ যি লক্ষ্য, যি পানী পিয়াহ আঁতৰোৱাৰ যি লক্ষ্য, সেই লক্ষ্যত তাই উপনীত হৈছিলে আৰু সফলো হৈছিলে। চ' বন্ধুসকল, মোৰ এই কাহিনীটো কোৱাৰ উদ্দেশ্য এটাই যে আমাৰ জীৱনলৈকো এনেকুৱা ধৰণৰ বাধা বিপত্তি বিভিন্ন ধৰণৰ আহি থাকে আৰু তেনে পৰিস্থিতিত আমি গিভ আপ কৰি পেলাওঁ সকলোৱে। কিন্তু আমি যদি আৰু অলপ চেষ্টা কৰোঁ নিশ্চয় আমি সফল হ'ব পাৰিম। চ' ড'ণ্ট বি কুইট। চেষ্টাৰ অসাধ্য একো নাই। এবাৰ চেষ্টা কৰক, যদি সফল নহয় আকৌ কৰক। এনেদৰে আপুনি বাৰে বাৰে চেষ্টা কৰক। যি মানুহৰ মনোবল দৃঢ় হয়, মনত বিশ্বাস থাকে নিজৰ ওপৰত, সেই মানুহে কেতিয়াও থমকি নৰয়। তেওঁলোকক হাজাৰ বাধা বিপত্তিও তেওঁলোকক উফৰাই পেলাব নোৱাৰে, বৰঞ্চ তেওঁলোকে সেই সমস্যাক উফৰাই নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে। চ' নিজৰ মনোবল কেতিয়াও হ্ৰাস হ'বলৈ নিদিব। কনফিডেন্স লেভেল হাই ৰাখিব, পজিটিভ হৈ থাকিব আৰু নিজৰ কৰ্মত, নিজৰ লক্ষ্যত অহৰ্নিশে কৰ্ম কৰি যাওক। নিশ্চয় সফল হ'বই, কাৰণ এইখন পৃথিৱীত সকলো মানুহে চেষ্টা কৰিয়ে নিজৰ কৰ্মত অটল হৈয়ে নিজৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়ি গৈছে আৰু সফলো হৈছে। গতিকে আপুনিও নিশ্চয় পাৰিব। চেষ্টা চলাই যাওক, কাৰণ চেষ্টাৰ অসাধ্য একো নাই। ধন্যবাদ।